নমস্কাৰ স্বাগতম জনাইছো সকলোকে আমাৰ চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছো আজি আসলতে টাইটেল থাম্বনেল চাই গম পাইছে নিশ্চিত মই প্ৰথমবাৰৰ বাবে স্কুল নিম ওচৰৰে অংগনবাদী স্কুল তাইক আসলতে নিয়া 2-3 মাহৰ আগতে নিয়াৰ কথা আছিল কিন্তু কিবা কাৰণত মানে নিয়া হোৱা নাছিল আৰু এতিয়া তাইক মই তাই বাইদেউগৰাকীও কৈ আছে লৈ যাবলৈ সোনকালে গতিকে লৈ যাম তাই অভ্যাসটোকে হ'ব আজি যেহেতু বৃহস্পতিবাৰো গতিকে ভিডিঅ'টো মই তাইৰ বাবে কৰি ৰাখিছো কাৰণ তাই ডাঙৰ হ'লে চাব পাৰিব যে তাই প্ৰথম স্কুলত আসলতে তাই অন্য স্কুলত পাছত গৈ থাকিব কিন্তু এইখন তাই প্ৰথম স্কুল হ'ব অংগনবাদীখন তাৰ পাছত তাইক মই বেলেগ স্কুলত দিম বাৰু নেক্সট ইয়াৰত কিন্তু এবাৰ তাই যেহেতু প্ৰথম স্কুল যাব গতিকে আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিছোঁ এনেকৈ তাই চাবৰ বাবে আৰু এতিয়া মই প্ৰথমে কাপা ধুই আহিলোঁ ধুনীয়াকৈ আৰু এতিয়া মই গোসাঁই চাকি দি লওঁ আৰু মই ধূপচাকি জ্বলাই মেলি হলোঁ আজৰি আৰু ৰাতিৰে বাচন মই এইদৰে পানীটো যাবৰ বাবে ৰাখি থওঁ এটা খৰাহিত আৰু সেইখিনি মই বাচন জেগাই জেগাই লগাই লৈছোঁ এইখিনি কাম মই আনদিনাখন অলপ লাহে লাহে দেৰিকৈ কৰোঁ কিন্তু আজিতো নহ'ব ৰাতিপুৱা কৰি থৈ যাব লাগিব আৰু পৰিপাটি কৰি থৈ গ'লে সেইখন ঘৰত আহি সোমায়ো ভাল লাগে যদি মই কামবোৰ পেলাই থৈ যাওঁ আহি পেলাইও মোৰ ভাল নালাগিব কাম কৰিবলৈ গতিকে মই যিমানটো পাৰোঁ আৰু কামখিনি মই কৰি যাওঁ আৰু এইজনী আমাৰ নিচি উঠি মেলি আহিছে দেউতাকৰ লগত তাইৰ এটা স্বভাৱ আছে তাইক সদায় দেউতাকে বিচনাৰ পৰা আনিব লাগে মই আনিলে নহয় আৰু এয়া মোৰ কাম বন কৰি পেলাই আজৰি হৈ ল'লোঁ আৰু নিচিয়ে উৎপাত লগাই আছে তাই স্কুল যায় মানে ৰৈ নাথাকে আৰু স্কুল কিন্তু এতিয়া খোলাই নাই স্কুল খুলিবলৈ সময় আছে কিন্তু তাই নাই এতিয়া স্কুল যায় আৰু মানে দেউতাককো আমনি কৰি আছে আৰু মোকো কৈ আছে বাৰেপতি স্কুল যায় আৰু একো নাখায় মুঠতে স্কুল যাবলৈ লাগে আৰু মই বনাই আছোঁ ৰুটি আজি আমি ৰুটি আৰু কালিৰ মাংস অলপ থৈ দিছিলোঁ নিচিক মই তেনেকৈ খুৱাই নিম আৰু আমিও সেনেকৈ খাই মেলি যাম এয়া নিচিয়ে দেউতাকৰ লগত কথা পাতি আছে কান্দি আছে মানে তাইক স্কুল যাবলৈ লাগে তাই কোনো পধ্যেই নামানে মানে জল্দি স্কুল যায় কি যে ছোৱালী আৰু মানে তাই গমেই নাপায় স্কুলনো কি বস্তু 2 বছৰ 3 মাহ হৈছেহে কিন্তু তাই এক্সাইটমেণ্টটো দেখি পেলাই বাৰু মোৰ ভালেই লাগিলে আগলৈও যাতে তেনেকৈ থাকক তাই স্কুলৰ প্ৰতি আগ্ৰহী হওক মই সেইটোৱে কামনা কৰিম সদায় ভগৱানৰ ওচৰত কিন্তু যিয়েই নহওক হাঁহিও উঠিছে তাইৰ কথাত আৰু তাই যেতিয়া ডাঙৰ হৈ এইটো ভিডিঅ' চাব তেতিয়া চাগে তাইৰো হাঁহি উঠিব স্কুলৰ টাইমিংটো আচলতে 9:30 বজাত গতিকে আজি ৰাতিপুৱাৰ পৰা মই ভীষণ ব্যস্ত কিয়নো কামখিনিতো কৰি থৈ যাব লাগিব আৰু সময়ত মই পাবগৈও লাগিব সেইবাবে বহুত জল্দি আজি কামখিনি কৰিছোঁ আৰু তাই যিহেতু আজি প্ৰথম যাব গতিকে তাত মিঠাই দিব লাগিব আৰু এয়া মই লৈ লৈছোঁ আৰু মিঠাই যাওঁ ওলাই মেলি হ'লোঁ আজৰি তাত গৈ দেখাই থাকিম বাকী যিয়েই নহওক বাৰু তাইৰ উৎসাহটো দেখি সঁচাকৈ ভালেই লাগিছে আৰু তাই স্কুল যাবলৈ যিহেতু ইচ্ছুক হৈছে ইমান সৰুতে মইতো তাইতকৈ ডাঙৰত স্কুল গৈছিলোঁ মানে মই 3 years কমপ্লিটত গৈছিলোঁ কিন্তু তেতিয়া মই বোলে কান্দিছিলোঁ কিন্তু আজি তাই এনেকৈ যে যাব মানে ভুলতো ভবা নাছিলোঁ আৰু তাই ধুনীয়াকৈ গৈছে আৰু স্কুল যাবলৈ যিহেতু তাইৰ বেছি লৰালৰি হৈছে সেইবাবে দেউতাকে আমাক অলপ আগবঢ়াই দিলে আৰু তাই এনেকুৱা ধৰণে স্কুলৰ ভিতৰত আজি এণ্ট্ৰি মাৰিছে তাই যেনিবা আগতে স্কুলত আহিছেহে বাৰু যি কি নহওক এনেকুৱা হ'লে মোৰ বাবে ভাল তাইক থৈ পেলাই মই তেতিয়া জল্দি ঘৰলৈ গুচিও যাব পাৰিম পঢ়িব পাৰক বা নোৱাৰক কিন্তু মানুহৰ লগত কমিউনিকেটটোহে আচলতে ডাঙৰ কথা আৰু ইয়াতে প্ৰথম দিনাখন আজি আচলতে বহুত কম ল'ৰা ছোৱালী এয়া আজিতো 3-4 মানহে হৈছে কিন্তু ইনেই বাৰু হয় 10-15 সেনেকৈ হয় আৰু আজি কিন্তু বহুত বেছি ল'ৰা ছোৱালী হোৱা নাই কিয়নো আজি ৰ'দটো বেছি আছিলে সেইবাবেও হ'ব পাৰে
যি কি নহওক তাই সিহঁতৰ লগত খেলিছে, সিহঁতৰ লগত ভালদৰে কথা বতৰা পাতিছে, সেয়াই মোৰ কাৰণে বহুত। এজনী মাক হিচাপে তাই যে সিহঁতৰ লগত কমিউনিকেটটো কৰিছে, গতিকে তাতেই মোৰ ভাল লাগিছে। আৰু সকলোৱে তাইক মৰমো কৰিছে, বাইদেউহঁতেও তাইক মৰম কৰিছে। তাই আমাৰ ধুনীয়াকৈ খেলি আছে। আৰু স্কুললৈ নিয়াৰ অভ্যাসটো আচলতে সৰুৰে পৰা এইকাৰণেই কৰিব লাগে। কিছুমান কথা আমি ঘৰত শিকাওঁ, কিন্তু সিহঁতি আচলতে দেখি পেলাইহে বেছি শিকে। এই ধৰক চেণ্ডেলযোৰ ভালদৰে থোৱা, উঠা বহা কৰা, এইবিলাক চেণ্ডেলযোৰ ঘৰত মইহে অকল ভালদৰে থওঁ বা দেউতাকেহে থ'ব, কিন্তু তাততো সকলো ল'ৰা ছোৱালীয়ে ভালদৰে থয়। গতিকে এইকেইদিনত তাইৰ সেইটো অভ্যাস ধুনীয়াকৈ গঢ়ি উঠিছে। আৰু এয়া প্ৰথম দিন হিচাপে স্কুলত মই মিঠাই দিছিলোঁ, সেয়া সিহঁতক খাবলৈ দিছে। আৰু সৰুজনী আমাৰ নিচিয়েও খাই আছে। আজি এইকেইটাই পোৱালি মাত্ৰ। আৰু স্কুল এতিয়া শেষ হ'ল আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ। আৰু এজনী আমাৰ নিচি। কেমেৰাটো অন কৰোঁতে তাই নিজেই ল'ৰ পৰা আহি আছোঁ। কান্দি লাগে পঢ়ি লাগে। আৰু কি কৰিলা? পঢ়িলা? খালোঁ কৈ দিয়া। খালোঁ। মই তাইক ক'বলৈ কোৱা নাই, তাই নিজেই কৈ দিছে। আমাৰ ছোৱালী ভাল হ'ব ন? এতিয়া ভাল হ'ব। হ'ব, এতিয়া আমি গৈ থাকোঁ ন? আমি পালোঁহি স্কুলৰ পৰা। ভালেই লাগিলে, তাই কোনো আমনি কৰা নাই আৰু সকলোৰে লগত ধুনীয়াকৈ মিলিজুলি থাকিলে। আৰু পঢ়োৱা নাই তেনেকৈ। আৰু যিহেতু তাই আজি স্কুলত প্ৰথম দিন, মনটো বেয়াও লাগি আছিলে মাক হিচাপে যে সেইদিনা তাই জন্ম হৈছিলহে আৰু এতিয়া তাই স্কুল যাব পৰা হৈ গ'ল। আৰু কি মানে নিবতো লাগিবই স্কুলত, ঘৰততো এনেকৈ থৈ দিব নোৱাৰি সদায়। আৰু নিয়াটো দুদিনমান দেৰিয়ে হৈছে। তাইতকৈ সৰু সৰু বাচ্ছাও আনিছে মানে। আজি অকণমান ল'ৰা ছোৱালীটো কম বাৰু, কিন্তু এনেই ল'ৰা ছোৱালী হয়, আজি অলপ কম হৈছে। চবৰে সুবিধাৰ কথা থাকে যিহেতু। আৰু ভালেই লাগিল। আৰু এতিয়া ফ্ৰেছ হৈ লওঁ, আহি পালোঁ। তাইকো মই ভৰি হাতকেইটা ধুৱাই লওঁ, তাৰপিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম বাৰু। 2000 years later. আৰু আকৌ এতিয়াহে লগ পাইছোঁ। ভাগৰ লাগিলে, অলপ টাইম শুলোঁ। আৰু এতিয়া বনাবলৈ আহিছোঁ চিকেন। আজি অকণমান বেলেগকৈ বনাম। মোক শিকাই দিছিলে মোৰ লগৰ এজনীয়ে তেনেকৈ বনাবলৈ। গতিকে ভাবিলোঁ ৰেচিপিটোকে শ্বেয়াৰ কৰোঁ। বহুতদিন ৰেচিপিও মই যিহেতু শ্বেয়াৰ কৰা নাই। ঠিক আছে, তেতিয়াহ'লে আপোনালোকক দেখাওঁ বোলক কেনেকৈনো মই আজি বনাম। মানে 250 গ্ৰাম ব্ৰইলাৰ মাংস। আৰু এয়া মই অকণমান নিমখ আৰু চেনি অকণমান, খুব বেছি নহয়, আৰু অকণমান হালধি দি এইখিনি মই 5 মিনিটৰ কাৰণে সিজাই ল'ম। এনেকৈ সিজাই ল'লে বোলে মাংসখিনি, ব্ৰইলাৰ মাংসখিনি যিহেতু ভাজোঁতে ভাগি যায়, তেতিয়া নাভাগে মোক কৈছিলে। আৰু সেইকাৰণে মই বোলো আজি মই নিজেই এবাৰ ট্ৰাই কৰি চাওঁ। বনাবৰ কাৰণে এয়া পিঁয়াজ, কেঁচা জলকীয়া, আদা নহৰু পেষ্ট আজি ৰেডিমেড, আৰু কেঁচা নহৰু, আৰু এয়া বিলাহী, আৰু এইখিনি মাংসখিনি। কেৰাহীত তেল দিছোঁ, আৰু তেল গৰম হোৱাত মই দিছোঁ পিঁয়াজখিনি। আৰু পিঁয়াজখিনি মই অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজৰ যেতিয়া ৰংটো সলনি হ'ব, আৰু ৰংটো সলনি হোৱাতে মই দিম কেঁচা নহৰুখিনি মই থেতেলিয়াই দিছোঁ। আপোনালোকে খুন্দি হ'লেও দিব পাৰে বা কুটি হ'লেও দিব পাৰে, যেনেকৈয়ে নিদিয়ক। আৰু তাতে মই এতিয়া এড কৰিম অকণমান আদা নহৰু পেষ্ট, যিটো মই ৰেডিমেড লৈছোঁ। মোৰ ওচৰত আজি আদা বেলেগকৈ নাই। আৰু এয়া মই ইয়াতে দিছোঁ হালধি আধা চামুচ। যিহেতু মাংসৰ পৰিমাণটো কম, গতিকে হালধিও মই কমকৈ দিছোঁ। হালধিখিনি দি মই অকণমান লৰাই আছোঁ। আৰু তাতে মই এড কৰিছোঁ মাংসখিনি। আৰু মাংসখিনি দিয়াৰ লগে লগে মই মাংসখিনি ভাজি ল'ম, অলপ সময়ৰ বাবে ঢাকি ভাজি ল'ম। যিটো মোৰ ক্লিপ লওঁতে অলপ গণ্ডগোল হয়, যিহেতু মই ৰান্ধিবও লাগে আৰু মই লগতে ভিডিঅ' কৰিব লাগে। আৰু সোৱাদ অনুসৰি দিছোঁ নিমখ দি পেলাই মই এইখিনি ভালদৰে ঢাকি ভাজি ল'ম। আৰু এতিয়া মই ইয়াত এড কৰিম মছলা মই বৰ বিশেষ নিদিওঁ, যিহেতু নিচেও খায়। জিৰা দিছোঁ, ধনিয়া দিছোঁ, মিট মছলা দিছোঁ, গৰম মছলা দিছোঁ। আৰু যেতিয়া
নিচিৰ বাবে হৈ যাব। তাৰ পাছতহে মই আচলতে জলকীয়াটো এড কৰোঁ। মই প্ৰথমে জলকীয়া নিদিওঁ, তাই খাব নোৱাৰে বাবে। আৰু এইখিনি মই মছলা দিয়াৰ পাছতে এইটো কালাৰ আহিছে, বহুত ধুনীয়া হৈছে কালাৰটো। আৰু মই ঢাকি ভাজি মাংসৰ ৰংটো সলনি হ'ল। কাটি ৰখা আলুখিনি মই এতিয়া ইয়াতে এড কৰি দিছোঁ। আৰু আলুখিনি নিসিজালৈকে মাংসখিনিৰ লগতে ভাজি ল'ব লাগিব। মই যিহেতু আলুটো আগতে ফ্ৰাই কৰি লোৱা নাই, আলু কিছুমানে ফ্ৰাই কৰি দিয়ে, কিছুমানে বইল কৰি দিয়ে। মোৰ আজি কৰিবলৈ সময় হোৱা নাই, সময় নহয় আৰু আজি মোৰ বহুত ভাগৰো লাগিছে, সেইবাবে মই এনেকৈ দিছোঁ। এনেই প্ৰায় মই আলুটো ফ্ৰাই কৰি দিওঁ, তেনেকৈ খাই মোৰ ভাল লাগে, কিন্তু আজি সময় নাই আৰু এতিয়া ৰান্ধিবলৈ অহাও সময় হ'ল, মানে বহুত সময় হৈ গ'ল সেইবাবে। আৰু এইখিনি আলু মই সিজালৈকে অলপ সময় ৰখি দিম। কিছু সময় মাংস আৰু আলুখিনি ভজাৰ পিছত তাত মই এতিয়া এড কৰি দিছোঁ আকৌ বিলাহীখিনি, আৰু বিলাহীখিনি এড কৰি মই কিছু সময়ৰ বাবে ভাজি ল'ম। আলু সিজিলে আৰু বিলাহীখিনিও গলি গ'ল। ইয়াত মই দিছোঁ উতলা গৰম পানী দিব লাগে, তেতিয়া লগতে উতলিবলৈ আৰম্ভ কৰে। আৰু গৰম পানী দিলে সোৱাদটো আচলতে সুকীয়া হয়, অলপ ভাল হয়। আৰু এইখিনি মই অলপমান উতল অহালৈকে 10-15 মিনিটৰ কাৰণে ৰাখি দিম। তাৰপাছত মই নিচিৰ বাবে কাঢ়ি ল'ম। কাঢ়ি লোৱাৰ পাছতহে মই আকৌ তাত জলকীয়া এড কৰিম। 10 মিনিটৰ পাছত এয়া ধুনীয়াকৈ উতলি আহিলে, আৰু উতলি অহাৰ পাছতে মই ইয়াতে দিছোঁ কেইটামান ধনিয়া পাত, কেঁচা ধনিয়া পাত মই ছটিয়াই দিছোঁ। কেঁচা ধনিয়াটো দিলে সোৱাদটো বেছি ধুনীয়া হয়। আৰু লগতে দিছোঁ মই কেঁচা জলকীয়া 4টা। জলকীয়াকেইটা বহুত জ্বলা হয়, আৰু কেঁচা জলকীয়াটো দিলে ফ্লেভাৰটো বহুত বেছি ধুনীয়া আহে, সেইবাবে মই দিওঁ। আৰু লগতে মই অকণমান কষ্টুৰি মেথি ছটিয়াই দিছোঁ। কষ্টুৰি মেথি ছটিয়াই দিলেও যিহেতু টেষ্টটো ভাল হয়। বৰ বিশেষ ভালদৰে মই বনাব নাজানো, যি বনাব জানো তাকে মই দেখাইছোঁ, কিন্তু খাবলৈ কিন্তু বহুত বেছি সোৱাদ ভৰা হৈছিলে। আৰু এয়া আমাৰ মাংসৰ বাতি ৰেডি হৈ গ'ল। আৰু এনেকৈ যদি বনাই খোৱা নাই, তেতিয়াহ'লে আপোনালোকেও এবাৰ বনাই খাবচোন।